হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি এডুকেশ্যনেল চেনেল। আজিৰ ভিডিঅ'ত আমি যি বিষয়ে আলোচনা কৰিম সেই বিষয় হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম আৰু ৰাজধানীৰ নাম। প্ৰথমে আহিল অৰুণাচল প্ৰদেশ। ইয়াৰ ৰাজধানী হৈছে ইটানগৰ। অসম দিছপুৰ, মণিপুৰ ইম্ফল, মিজোৰাম আইজল, মেঘালয় শ্বিলং, নাগালেণ্ড কহিমা, ত্ৰিপুৰা আগৰতলা আৰু ছিকিম গেংটক। হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি এডুকেশ্যনেল চেনেল। আজিৰ ভিডিঅ'ত আমি উত্তৰ পূব ভাৰতৰ কেইটামান ৰাজ্যৰ নাম আৰু তাত থকা জনবসতিৰ নাম আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। অৰুণাচল প্ৰদেশ, ইয়াত জনবসতি জাতি জনগোষ্ঠী আছে আদি নাচিগাল, আপাটানি, মুনপা আদি। অসমত আছে ডিমাচা, বড়ো, কাৰ্বি, আহোম, মিচিং, দেউৰী, সোণোৱাল, কাছাৰী, চৰনীয়া, কছাৰী, ঠেঙাল, কছাৰী, তিৱা, চুতীয়া, ৰাভা, হজং, কোচ, ৰাজবংশী, চাহ জনগোষ্ঠী। মেঘালয়ৰ কথা এতিয়া ক'ম। মেঘালয়ত আছে খাচী, গাৰো, জয়ন্তীয়া। মিজোৰামত আছে মিজো, মাৰ। নাগালেণ্ডত আছে আংগামী, চেমা, আও, ৰেংমা, কন্যাক আদি। মণিপুৰত আছে মণিপুৰী, কুকি, তাবুই। ত্ৰিপুৰাত আছে ত্ৰিপুৰী, চাকমা, জামাতিয়া, মগ, ৰাংখল আদি। ছিকিম গেংটক,